waves cut through me, hypnotized by the sounds of. Hello guys, welcome back to my YouTube channel SJ Entertainment. আজি আমি যাবলৈ লাইছো আমাৰ ধেমাজি জিলাত অৱস্থিত আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙলৈ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম হাবুঙৰ সম্পূৰ্ণ পৰিৱেশটো। যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় আপোনালোকে লাইক কমেন্ট কৰিব আৰু লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। বলক এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ লগত আহিছে মোৰ বাল্য বন্ধু আনকালৰ দৰে বিকি। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি বৰ্তমান উপস্থিত হৈছে বুটিকু তিনিআলি আৰু এয়া আপোনালোকে দেখিছে বুটিকু তিনিআলি। আপোনালোকে যদি নৰুৱাথান হৈ আহে তেন্তে আপোনালোকে যাব লাগিব সোঁ চাইডে। এয়া হ'ল বুটিকু আপোনালোকে যদি হাবুঙলৈ ধেমাজিৰ পৰা আহে এই ৰাস্তাটোদি পোনে পোনে গৈ থাকিলেই হ'ল আৰু এই ৰাস্তাটোদি ধেমাজি হৈ মাছখোৱা হৈ আপোনালোকে ঢকুৱাখানাত উপস্থিত হ'ব পাৰিব। আৰু মোৰ সোঁ চাইডে দেখিছে এয়া বুটিকুৰ সাপ্তাহিক বজাৰ প্ৰত্যেকটো শুক্ৰবাৰে বহে। এয়া হ'ল বুটিকুৰ সাপ্তাহিক বজাৰ আৰু বুটিকুৰ সাপ্তাহিক বজাৰ পাৰ হৈ আপোনালোকে চাওক কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। সঁচাকৈয়ে বিলৰ পাৰে পাৰে এই ৰাস্তাটো চাওক কি সুন্দৰ পৰিৱেশ, মন প্ৰাণ ভৰি উঠা প্ৰাকৃতিক পৰিৱেশ। আপোনালোকে চাওক কি সুন্দৰ পৰিৱেশ, কিমান নীলা নীলা পানী। এইপিনে চাওক কি সুন্দৰ পৰিৱেশ। বুটিকু তিনিআলি পাৰ হৈ অলপ আগলৈ আহিলৈকে আপোনালোকে এই বিলখন পাব। এইপিনে দেখিছে মাছ মাৰি আছে। এই আপোনালোকে চাওক কি সুন্দৰ নীলা পানী, সাগৰৰে নীলা তুমি যেন চিলা। মাতটো ভাল নহ'ব তেওঁ গান এটা গাই দিছোঁ আপোনালোকৰ কাৰণে। কি সুন্দৰ পৰিৱেশ দেখিলে ভাল লাগি যায়। এয়া আপোনালোকে দেখিছে বুটিকু পাৰ হৈ পিনি এই দলংখনৰ প্ৰথম মূৰটোদি এইটো হিলৰ পৰা টাৰ্ণিংটোদি সোমাই দিব লাগিব। এই টাৰ্ণিংটোদি আপোনালোকে সোঁ চাইডে সোমাই দিলে সোঁ চাইডে সোমাই অলপ আগলৈ গৈ থাকক। এই ৰাস্তাটোদি হাবুঙলৈ যোৱা ৰাস্তা। এইটো প্ৰথম এটা স্পীড ব্ৰেকাৰ, এইটো ৰাণুমণ্ডল স্পীড ব্ৰেকাৰ নহয় বাৰু, সাধাৰণ স্পীড ব্ৰেকাৰ। এইটো ৰাস্তাদি অলপ আগলৈ গ'লে গৈ থাকিব লাগিব সোমাই সোমাই, তেতিয়া পাম আমি হাবুং। এই আপোনালোকে চাওক কি সুন্দৰ। হেল্ল' গাইছ, আমি অহা ৰাস্তাটো হ'লে বেক চাইডে দেখাটো আৰু আমি এতিয়া যাব লাগিব এই ৰাস্তাটোদি। এইখন চাইনবোৰ্ড এখন দেখিছে, এই চাইনবোৰ্ডখন এইপিনেদি আমি যাব লাগিব, তেতিয়াহে আমি পাম হাবুং। এইখিনিতে এটা অনুৰোধ জনাব বিচাৰিছোঁ, দেশত চলি থকা শিশু শ্ৰম বন্ধ হোৱাৰ লগতে চুমিলা ৰংপুৰীৰ দোষীৰ উচিত শাস্তি হ'ব লাগে আৰু দেশত চলি থকা নাৰী নিৰ্যাতন বন্ধ হ'ব লাগে। এইফালে যায় কাৰৈমাৰীলৈ আৰু পোনে পোনে গৈ থাকিলে পাম আমি আমাৰ গন্তব্যস্থান হাবুং। হেল্ল' গাইছ, এতিয়া আমি বৰ্তমান উপস্থিত হৈছোঁ হাবুঙৰ মূল তোৰণৰ সন্মুখত। এই আপোনালোকে মোৰ পাছফালে দেখিছে হাবুঙৰ তোৰণ, তাৰপিছত পাম আমি মূল তোৰণ। এই আপোনালোকে চাওক হাবুঙৰ সন্মুখৰ পৰিৱেশটো। বলক এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমানৰ ধেমাজি জিলাৰ অন্তৰ্গত বৰৰাজোহা অঞ্চলত হাবুং অৱস্থিত। ধেমাজি টাউনৰ পৰা 21 কিলোমিটাৰ নিলগত অৱস্থিত আহোমসকলৰ দ্বিতীয় ৰাজধানী হাবুং। হাবুঙৰ চাৰিওফালে আগুৰি আছে পূবে মালা গাঁও, পশ্চিমে 2 নং বুঢ়াভকত গাঁও, উত্তৰে বৰৰাজোহা গাঁও, দক্ষিণে আদিবাসী গাঁও আৰু মালা গাঁও নিচেই কাষেৰে বৈ গৈছে কহা নদী আৰু 2 নং বুঢ়াভকতৰ কাষতে আছে এটি বতুৱা জান। হাবুঙত সৰ্বমুঠ 285 বিঘা মাটিকালিৰে আগুৰি আছে। হাবুঙৰ চাৰিওফালে গড়ে আগুৰি আছে আৰু সেই গড়ৰ মাজতে এটি ভেটি আছে যাক টাই ভেটি বুলি কোৱা হয়। হাবুং মানে টাই ভাষাত হা মানে হ'ল ওখ আৰু বহল ঠাই, বুং মানে হ'ল দ ঠাই, অৰ্থাৎ চাৰিওফালৰ দ আৰু মাজৰ বহল ঠাইখনেই হ'ল হাবুং। এয়া চাওক হাবুঙৰ প্ৰাকৃতিক পৰিৱেশটো কি সুন্দৰকৈ কৃষ্ণচূড়া ফুলি আছে। এতিয়া আপোনালোকে মোৰ পাছফালে দেখি আছে এইটো হ'ল হাবুঙৰ মূল তোৰণটো আৰু সেইফালে আপোনালোকে দেখিছে এইটো চাইডে মানুহে এতিয়া বৰ্তমান খানা খাই আছে। বলক এতিয়া আমি দেৰি নকৰি হাবুঙৰ মূল মন্দিৰৰ ভিতৰলৈ সোমাই। হাবুঙৰ মূল মন্দিৰ যাক টাই ভাষাত চাওচেং লুং বুলি কোৱা হয়। হাবুঙৰ বিষয়ে বহুজনে বহু মত পোষণ কৰে যদিও ইংৰাজী 1990 চনৰ 25 এপ্ৰিল তাৰিখে সেই সময়ত ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত মানচাও নগেন হাজৰিকা দেৱে টাই ভেটিক প্ৰতিষ্ঠা কৰি আনুষ্ঠানিকভাৱে হাবুং নামেৰে নামাকৰণ কৰে আৰু এয়া আপোনালোকে সন্মুখত দেখিছে কি সুন্দৰকৈ টাই ভেটি নিৰ্মাণ কৰি থকা হৈছে। হাবুং অসমৰ একমাত্ৰ দেৱালয় য'ত বৰ্তমানেও টাই ভাষাত আশীৰ্বাদ দিয়া হয়।
বুৰঞ্জীৰ মতে 1239 চনতে আহোমৰ প্ৰথমজন ৰজা স্বৰ্গদেউ চাওলুং চুকাফাই এই হাবুঙতে দ্বিতীয়খন ৰাজধানী পাতিছিল। হাবুঙৰ টাইভেটিৰ নিচেই কাষতে এটি হৰধোৱা পুখুৰী আৰু এটি মৈদাম আছে। বন্ধুসকল, সেয়া আপোনালোকে দেখিছে হাবুঙৰ মূল টাইভেটি, আৰু টাইভেটিৰ নিচেই কাষৰতে আছে এইটো এটা মৈদাম। এইটো হ'ল এটা মৈদাম। এই মৈদামটো আজিলৈকে চিনাক্ত নহ'ল যদিও অনুমান কৰা হয় 1200 পৰা 1300 খ্ৰীষ্টাব্দত যেতিয়া চাওলুং চুকাফাই ইয়াত ৰাজধানী পাতি আছিল, কোনোবা ৰাজমন্ত্ৰীৰ মৃত্যু হোৱাত ইয়াত হৰধোৱাই এই নিচেই কাষৰতে ইয়াৰ মৈদাম দিয়া হয়। আহোমসকলৰ মৈদাম দিয়া এটা নিয়ম আছিল যে তেওঁলোকে মৰা শৰটো আগতে ধুই পখালি তাৰপিছতহে মৈদাম দিয়া হয়। আপোনালোকে হাবুঙলৈ আহিলে দেখিব আজিও ইয়াৰ হৰধোৱা পুখুৰীটো বৰ্তমান অলপ বাম হৈ গৈছে যদিও আপোনালোকে দেখিব মৈদামৰ অস্তিত্ব আজিও আছে। আপোনালোকে আহিব হাবুঙলৈ এপাক এইবোৰ সুন্দৰকৈ পৰ্যবেক্ষণ কৰিবলৈ। হৰধোৱা পুখুৰী আমাৰ এই পূব উত্তৰ চুকত আছে। হিত ইতিমধ্যে বস্তুটো মানে পুতনি গ'ল আৰু সেইটো চিন চাপটো আছে। আৰু এতিয়া আমাৰ কিবা ফলক আছে, সেইবিলাক ৰাইজে আহিলে দেখিব পাব, দেখিব। স্বৰ্গদেউ চাওলুং চুকাফাই সৈন্য সামন্ত তথা আত্মীয়ৰ সৈতে এই হাবুঙত 4টা বছৰ কাল অতিবাহিত কৰিছিল। কালক্ৰমত বানপানী আৰু মহামাৰীৰ কবলৰ পৰা ৰক্ষা পাবলৈ তেওঁ হাবুং এৰি চৰাইদেউৰ অভিমুখে যাত্ৰা কৰে। তেওঁ হাবুঙত থকা সময়ত তেওঁৰ লগত অহা 10,000 সৈন্যই গা ধুবৰ বাবে এটি পুখুৰী খান্দি দিছিল, যাক এতিয়া কালিকা লগা পুখুৰী হিচাপেহে জনা যায়। ফাগুন চ'তমহীয়া এই পুখুৰীৰ পানী শেষ হোৱাৰ বাবে ইয়াৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হাবুং পৰিচালনা কমিটিয়ে কেইবাবাৰো এই খাল খান্দিবলৈ চেষ্টা কৰিছিল যদিও JCB ওচৰলৈ নিলেই নিজেই বেয়া হয় আৰু অধিক চেষ্টা কৰিলে JCB চালকৰ হাত ভৰি বিকল হয় বুলি পুৰোহিতৰ মুখেৰে শুনিবলৈ পাইছোঁ। এই মন্দিৰটো দক্ষিণ পশ্চিম চুকত তাতে অৱস্থিত। আমি নাজানো কিন্তু যে ইয়াত কালিকা লগা পুখুৰী আছে, কিন্তু দেখা গ'ল। আমি বহুতো ক্ষেত্ৰত ইয়াতেই গৰু ৰখীয়া, ইয়াতেই ঘৰ ৰখীয়া, ইয়াতে কাটি কৰি ইয়াতে খেতি পথাৰ কৰি আছিলোঁ, কিন্তু তেতিয়া কিন্তু আমি তেনেকুৱা মাহাত্ম্য দেখা পোৱা নাছিলোঁ। কিন্তু যেতিয়া ইয়াত এই অশোক বাবু DC ছাৰে যেতিয়া আমাৰ তেখেতক চৰকাৰী সাহাৰ্য কৰা আমাৰ এই হেৰিয়াৰ কাৰণত ফলমহফিৰ কাৰণত যেতিয়া সাহাৰ্য দিয়ে তেখেতে মানে গোটেইখিনি কিবা কিবি কাম কৰাৰ পিছত এইবোৰ পুখুৰী খনাইছে কিবা কৰে। আমি কৈছিলোঁ তেখেতক, কিন্তু ছাৰ এটা কথা, ইয়াততো পানী খান্দি উলিয়াবলৈ বহুত টান কথা হ'ব। যিহেতু বহুত খান্দিবলৈ গোটেই বালি আৰু আজি খান্দিব, কালিলৈ আকৌ উতল যাব, খহি গুচি যাব, গতিকে পানী উলিওৱাটো কথা নাই। গতিকে তাত চাই পেলাই আমি এটা কাম কৰক, এইটো পুখুৰী এটা আছে, এই পুখুৰীটোত কেতিয়াও পানী নুগুছে। পানী গৈছে অলপ হ'লেও পেৰপেৰা হয়, অলপ খান্দিলে পানী ওলায়, গতিকে সেইটো খান্দিলে ভাল হ'ব। সেই পুখুৰীটো খান্দিবলৈ যাওঁতে কেইখন JCB বৰবাদ হৈ গ'ল, পাত্তা নাই। সেইখন পৰি থাকোঁ, এইখন আকৌ টানি আনিব লাগে। তেনেকৈ গৈ পেলাই এইটো অৱস্থা নোৱাৰিলে, এতিয়াও আছে এইটো। এইটোৱে সেইটো পুখুৰী যিটো স্বৰ্গদেউ চাওলুং চুকাফাই তেওঁৰ লগত অহা 10,000 সৈন্যই গা ধোৱাৰ বাবে খান্দি দিছিল। এই পুখুৰীটোত পানী ফাগুন চ'তমহীয়া নাইকিয়া হোৱাৰ বাবেই হাবুং পৰিচালনা কমিটিয়ে ইয়াৰ অস্তিত্ব ৰক্ষা কৰিবলৈ খান্দিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ'ল। আহিব আপোনালোকেও এবাৰ হাবুঙলৈ এইবোৰ সৌন্দৰ্য উপভোগ কৰিব। হে গাইজ, এইটো হ'ল হাবুঙৰ মূল মন্দিৰ, যাক টাইভেটি বুলি কোৱা হয়। আপোনালোকে চাওক কি সুন্দৰভাৱে নিৰ্মাণ কৰি থকা হৈছে। জানুৱাৰী মাহৰ 30 তাৰিখে হাবুঙত উদযাপন কৰা হয় দাম পূজা। এই পূজা কেৱল হাবুঙতহে উদযাপন কৰা হয়। এই পূজা উদযাপন কৰাৰ উদ্দেশ্য হৈছে পৃথিৱীত বসবাস কৰা সকলো জাতি জনজাতি ভাষা ভাষী মানুহৰ মাজত মৰম চেনেহৰ এনাজৰীডাল আৰু অধিক শক্তিশালী হ'বৰ বাবে এই পূজা উদযাপন কৰা হয়। এই পূজাত তেওঁলোকে তেওঁলোকৰ দাম্পতীসকলক স্মৰণ কৰে আৰু জানুৱাৰী মাহৰ শেষৰ দিনটি অৰ্থাৎ 31 জানুৱাৰীত হাবুঙত ৰাজ্যিকভাৱে মেডাম মেফি উদযাপন কৰা হয়। প্ৰতি বছৰে এই উৎসৱত অগণন লোকৰ লগতে অসমৰ ৰাজনীতি জগতৰ কেইবাজনো ৰাজনেতাই অংশগ্ৰহণ কৰে। মেডাম মেফি হৈছে আহোমসকলে উদযাপন কৰা পিতৃপুৰুষৰ পূজা। এই পূজাৰ জৰিয়তে উপৰি পুৰুষৰ সৈতে শাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজ আৰু সমাজ তথা দেশৰ মংগল কামনা কৰা হয়। মেডাম মেফি হ'ল মে মানে প্ৰাৰ্থনা, দাম মানে মৃত, ফি মানে হ'ল দেৱ বা দেৱতা। বৰ অসম গঢ়োতা স্বৰ্গদেউৱে গঢ়িব বিচৰা সোণৰ অসম
সদায় জিলিকি থাকক বিশ্বৰ বুকুত। জাতি বৰ্ণ ধৰ্ম পাহৰি সকলো মিলি আমি অসমীয়া। হে স্বৰ্গদেউ তোমাক এই হাবুঙৰ পৰাই কৰিলোঁ শতবাৰ প্ৰণাম। আপোনালোকে দেখিছে বনভোজ খাবৰ বাবে নিৰ্মাণ কৰি দিয়া হাবুঙৰ ঘৰটো। ইয়ালৈ আহিলে আপোনালোকে বনভোজৰো আনন্দ ল'ব পাৰিব। এয়া দেখিছে আপোনালোকে সুন্দৰকৈ নিৰ্মাণ কৰি ৰখা হৈছে বনভোজ খাবৰ বাবে নিৰ্মাণ কৰি দিয়া ঘৰটো। এইটো হ'ল হাবুঙৰ বনভোজ খাবৰ বাবে নিৰ্মাণ কৰি দিয়া ঘৰটো। Open eye, feel the waves cut through me. Hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because of you. Dripping lights paint the skies, only you can make me move. গাইছ আজিলৈ ভিডিঅ'টো ইমানে আছিল। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু কাষতে যোনটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে মই বনোৱা প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সোনকালে উপভোগ কৰিব পাৰিব। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই।